হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰ্ছসকল, যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে মেঘাই নীলৰ কাপোৰবোৰ ধোৱাৰ বাবে পাহিৰ বহুত বেছি খং উঠে আৰু পেহীয়েকৰ কথাবোৰ কোৱাত পেহীয়েকে মেঘাক গালি দিয়া দেখিবলৈ পাইছিলে। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব পেহীয়েকে পাহিক জ্বলাবৰ বাবে যেন মেঘাক গালি পাৰিছিল, সেই কথাটো দুয়োজনীয়ে আলোচনা কৰি দুয়োজনীয়ে ফূৰ্তি কৰিব। এতিয়া বাৰু পাহিক নীলৰ পৰা আঁতৰাবৰ বাবে পেহীয়েক আৰু মেঘাই আৰু ষড়যন্ত্ৰ কৰিব নেকি বাৰু? জানিব পাৰিব আজি খণ্ডটো। আনফালে মেঘা ঘৰত থকাৰ বাবে এই সকলো সমস্যা হৈ আছে, সেই কথাটো পাহিয়ে চিন্তা কৰি থাকিব। এতিয়া বাৰু পাহিয়ে মেঘাক ঘৰৰ পৰা পঠিয়াই দিব নেকি বাৰু? জানিব পাৰিব আজি খণ্ডটো। সেয়েহে ভিউৱাৰ্ছসকল, দুবৰি দলিচা ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।